বৰুৱা তোমাৰ ল'ৰাক দেখা নাই যে। স্কুল গৈছে সি, আহিবৰ হৈছে আৰু। এই আহি পালেই। বাবা তুমি স্কুলৰ পৰা আহি পালা? নাই আহি পোৱা নাই, মই এতিয়া স্কুলতে আছো, অলপ দেৰি পিছত আহিম। আৰে আহি পালাই দেখোন তুমি। যদি জানাই তেন্তে সুধি কিয় আছা? বাবা এইজন শৰ্মা আংকল, আৰু এইজনী এওঁৰ ছোৱালী ৰিংকি। তাতে মই কি কৰিম? আংকলক নমস্কাৰ কৰা। নমস্কাৰ আংকল। নমস্কাৰ বাবা। নমস্কাৰ আণ্টি। বাবা এইজনী আণ্টি নহয়, মোৰ ছোৱালী হয়। নমস্কাৰ ৰিংকি। নমস্কাৰ মা। নমস্কাৰ মোৰ বাবাটো। নমস্কাৰ দেউতা। নমস্কাৰ কুকুৰ। কি বকি আছা এইবোৰ তই? কুকুৰক কোনোবাই নমস্কাৰ কৰে নেকি? কিয় কুকুৰ মানুহ নহয় নেকি? আৰে কুকুৰ জানুৱাৰ হয়। তেন্তে মা আৰু তোমাৰ যেতিয়া কাজিয়া হয়, মায়ে তোমাক কুকুৰ বুলি কিয় কয়? তই কিয় ইয়াতে থিয় হৈ আছ? যা ইয়াৰ পৰা। কিয় যাম মই ইয়াৰ পৰা? মই ইয়াতে থিয় হৈ থাকিম। শৰ্মা এওঁ মানে বৰুৱা একো নাই, চবৰে ঘৰত একেই অৱস্থা, আপুনি ভয় নকৰিব। বাবা কাপোৰ চেঞ্জ কৰি লোৱা, তাৰপাছত ভাত খাবা। আজি কি বনাইছা মা? দালি আৰু ভাত? নাই মই লেগ পিচ খাম। কাৰ লেগ পিচ খাবা বাবা? মুৰ্গী, ছাগলী, যাৰে লেগ পিচ পাম। বাবা এতিয়া কাৰো লেগ পিচ নাই, তেন্তে ৰিংকিৰ লেগ পিচ বনাই দিয়া। ধেমালিহে কৰিছো। গধূলি মোৰ বাবাৰ কাৰণে লেগ পিচ লৈ আহিবা। ক'ৰ পৰা আনিম লেগ পিচ? ক'ৰ পৰা আনিম লেগ পিচ? মোৰ লগত ইমান পইচা নাই সদায় সদায় আনি থাকিবলৈ। ঘৰত যি আছে তাকে বনোৱা। বেটাটোক সদায় সদায় লেগ পিচ আনি খুৱাব লাগে। যদি লেগ পিচ আনা তেন্তে ঠিকে আছে, আৰু যদি নানে তেন্তে আপোনাৰ লেগ পিচ বনাই খুৱাম। বৰমা বৌ বহুত ডেঞ্জাৰাছ হয়। আপোনাক কোনোবাই সুধিছে নেকি? বাবা লেগ পিচ ৰাতি খাবা, এতিয়া আপেল এটা খাই লোৱা। মই নাখাওঁ। তেন্তে কল এটা খাই লোৱা। নাই নাখাওঁ। তেন্তে কমলা এটা খাই লোৱা। নাখাওঁ। একদম দেউতাকৰ নিচিনা হৈছে, এতিয়া আৰু চেণ্ডেলৰ কোব খাবা যেনহে পাইছোঁ। তই মোৰ পিছত কিয় পৰি আছ? যা ইয়াৰ পৰা। কিয় যাম? কিয় যাম? ৰাস্তাৰ পৰা উঠাই লৈ অহা নাইতো মোক, বিয়া হৈ এইটো ঘৰলৈ আহিছোঁ, বুজিলে? বৰমা আপোনাৰ এই ঘৰত একো ইজ্জতে নাই দেখোন। মোৰ ঘৰততো মোৰ ল'ৰা ছোৱালীয়ে মোক দেখি থৰ 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 কঁপি থাকে। মাতো চুপ থাকা তুমি, বেইজ্জত কৰিবা নেকি? বৌ এনেকুৱা লাগে যেন আপুনি এই ঘৰত সুখত নাই। মুখত অকণমান হাঁহিটো আনিব। ইমানো হাঁহি দৰকাৰ নাই যে মুখে ফাটি যায়। বৌ ইমান খং কিয় কৰিছে আপুনি? বেছি খং কৰিলে মানুহ ক্ষীণাই আৰু কমজুৰি হৈ যায়। তোমাৰ তিৰিৰ দৰে মোৰ মুঠি ভেজ হ'ব মন নাই, মই সিনেই ঠিক আছোঁ। ওচৰ চুবুৰীয়া হয় ওচৰ চুবুৰীয়াৰ দৰে থাকক। এইবোৰ ফ্ৰী জ্ঞান দিবৰ দৰকাৰ নাই। ঠিক আছে বৰুৱা, মই আহোঁ তেন্তে। আৰে আংকেল ইমান সোনকালে কিয় যাব লাগে? আৰু অকণমান বেজ্জতি হৈ লওক। বৰুৱা তোমাৰ ল'ৰা মোৰ একদম পচন্দ নহয়। কিন্তু আপোনাৰ ছোৱালী মোৰ বহুত পচন্দ। মাতো উঠা উঠা, ইয়াৰ পৰা যাওঁ ব'লা। আংকেল ক'ত যাব ওলাইছে আপুনি? আৰে নিজৰ ঘৰত যাম। আৰে নিজৰে ঘৰত কিয়? বেলেগৰ ঘৰত কিয় নাযায়? কথা কমকৈ কোৱা তুমি। কম কথা কোৱাৰ কাৰণে পইচা দিব নেকি মোক? চা ল'ৰা মোৰ মাথা বেয়া নকৰ বেছি। তাৰ মানে আপোনাৰ দিমাগ ঠিকে আছে? মোৰ দিমাগ ঠিকে আছে। তেন্তে ঘৰত কিয় গৈ আছে? বহক। বহিব মন নাই মোৰ। তেন্তে আহিছিলে কিয়? মোৰ মাথা বেয়া হৈ গৈছিলে যে মই ইয়াতে আহিলোঁ। কিন্তু আপুনি দেখোন এইমাত্ৰ ক'লে আপোনাৰ দিমাগ ঠিকে আছে বুলি। চোৱা মোক যাব দিয়াৰ পৰা। ক'ত যাব দিম? ঘৰত। কাৰ ঘৰত? আৰে শৰ্মা ৰখা। আৰে গুচি গ'ল।